বাইদেউৰ সংগ মৌচুমী শইকীয়া আপোনালোকক মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই নিশ্চয়। আজি মই আৰু মোৰ লগত বা ভাগিন যাব। এফালে যাবলৈ ওলাইছোঁ। ক'লৈ যাওঁ কি কৰোঁ চাই থাককচোন ভিডিঅ'টো চাই ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট এইখন মাস্ক, গতিকে এখন মাৰি লওঁ। আমি এতিয়া ৰৈ আছোঁ গাড়ীলৈ। এয়া হাইৱেত চাওঁ, গাড়ী পালে আমি যাম আৰু। এনেকৈ আমি গৈ গুৱাহাটী পাই গ'লোঁ আৰু। সেইটো আজি বমি কিয় নহ'লে ভাতকেইটা ধুনীয়াকৈ খাই অহা মই তাইক কৈছোঁ বোলো ভাতকেইটা খাই ল'বি, বমি হ'লে তেতিয়া ভাতকেইটাকে ওলাব পেটৰ পৰা আৰু বেলেগ একো নোলায় তেতিয়া। মানে ভাত খালা নাই? লৈ আহিম বুলি গাড়ী এখনত উঠি ল'ব পাৰিলে গাড়ী এনেকুৱা বৰষুণ ঢেৰ মানুহে ঢেৰ কথা। পানী অ' মাই গড, এনেকুৱা পানী। যি বৰষুণ। আমি ষ্টুডিঅ'লৈ গৈ আছোঁ এতিয়া, আৰু ষ্টুডিঅ'ত যাবলৈ বৰষুণৰ বাবে আমি অটো এখন ঠিক কৰি ল'ব লগা হৈছে। ইয়ালৈকে আহিছোঁ, আপোনালোককতো কোৱাই নাই। শুনক ইয়ালৈ আহিছোঁ আজি আমি এটা ইম্পৰ্টেণ্ট কামৰ বাবে। এইগৰাকী আজি গানৰ ৰেকৰ্ডিং আছে, সেইবাবে এইটো চাই থাকক। যি বানপানী, ঘৰলৈ যাবলৈ পাৰোঁ মই নাজানো বাৰু। আজি এইফালে ষ্টুডিঅ' আৰু এয়া ভিনদেউ ভাগিন সেইফালে আছে বা ষ্টুডিঅ'। আমি আজি বেছি সোনকালে আহি পালোঁহি, ষ্টুডিঅ'টো বন্ধ হৈ আছে। ষ্টুডিঅ'ৰ দাদাজন আহাই নাই, আহিব আৰু আহি আছে তেওঁ। গতিকে বাহিৰতে ৰখি আছোঁ। এনেকুৱা বৰষুণ বা ইমান অকণমান বৰষুণত গুৱাহাটীত বানপানী হৈ যায় নহয়, একদম মানে ভাবিব নোৱাৰা নিচিনা। ইমান অৱস্থা নাইকিয়া হৈ যায়। সেইকাৰণে ৰাস্তাত মইতো ভিডিঅ' কৰিব নোৱাৰোঁ। ষ্টুডিঅ' পাই গ'লোহি বাৰু, কেতিয়াবা পালোহি বাৰু। এতিয়া গানৰ ৰেকৰ্ডিং হ'ব আৰু। এয়া আমাৰ মেম চাহাব ৰেডি হ'বলৈ আহিছে আৰু। জনম জনমলৈ তাতৰে গাই যাবা হা। কেতিয়া আহিছে 38খনহে আহিছে। এইখনৰ পৰা আহি আছে 38। আমাক কিমান নম্বৰ লাগে? এইখন অহাখন 23, এতিয়া কিমান হৈছে? 23 হ'ব নাইবা। আমি 23 যাম এতিয়া। এতিয়া বাজিছে কেইটা বাজিছে? 6
থাৰ্ড ওৱান আৰু আমি এতিয়া ওলাই আহিছোঁ ম'ম' খাব ম'ম' সেয়া ম'ম' দেখিছে দেখিছে হ'বলা এঠা মুখাৰ এয়া উলিয়াই আছে ম'ম' আয়ু ষ্ট'ভত ভাত বনাব নাজানো জ্বলাবও নাজানো সেইকাৰণে ভিনটোৱে বনাই আছে আৰু নহ'ব এতিয়া এনেকে থাকিলেও হ'ব নহয় ইয়াত হোৱা নাই ভালটো ইয়াতে ক'ৰবাত হ'ব কিবা কি কৰি আছা আজি মাম খাবা নে চিকেন পোলাও খাবা চিকেন ম'ম' খাবা নে চিকেন চাও খাবা কি খাবা তোমাৰ নামটো কৈ দিওঁ নেকি চিকেন নামটো চুপ কালি ৰাতি আমি গুৱাহাটীতে থাকিলোঁ আৰু এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আহোঁ আমি লগতে যাবলৈ ওলাইছোঁ আৰু ওলাই ৰেডি যাম আৰু তত আৰু বস্তু আছে দেখাবলৈ এইবোৰ চব পাহাৰ ওপৰলৈ যাব পাৰি ইয়াৰ ওপৰত মানুহৰ ঘৰ আছে জংঘল নাথাকা হৈ গ'লোঁ হয় বাৰু কিন্তু ইমান জংঘল হৈ আছে ওপৰত যাবলৈ ভয় লাগিছে আৰু এনেকুৱা কুৱাটোত পানী ইমান দলৈকে আছে মানে বহুত তলত আছে পানী আমাৰ জংঘল নহয় ইয়াত তামাম মহ পুৰা খাই বৈ লৈ আকৌ ষ্টুডিঅ'লৈ যাম আৰু এতিয়া যেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক এইফালে মানুহৰ ঘৰ আছে এইফালে তললৈ যাব লাগে একটু ঘৰটো পাহাৰৰ ওপৰত আছে বৰ্তমান আমি য'ত আছোঁ যিটো কি কৈছা এয়া খাদ্য মন্ত্ৰী বহি আছে খাই খোৱা বস্তু তোমাক কিমান ভাল লাগে অপ্ৰিয় হ'লেও সত্য এইটো মোৰ জীৱ তাকে খাই থাকা সেইফালে ভিনদেউৱে চাহ বনাই আছে ভিনদেউ ডিউটিৰ পৰা আহি পাইছে আহি পাই চাহ ইমান লাগি গৈছে আৰু আমি ইয়াত গৰমৰ নিচিনা পূৰা খাই আছোঁ সেইফালে চাওক ভাল লাগে জেগাখিনি থাকি তললৈ যাব লাগে তললৈ গৈ যদি এইখিনি পৰা এবাৰ পুৰি খালে
ইয়াত নৰমে একদম চুচৰি গৈ হাতগৈ গেটখন যদি কেনেবাকৈ খুলি যায় একদম তলত পৰিমগৈ আছে বাহিৰত হাই কেকেটুৱা ৱা itu মাই গড ইমান মহ এইবিলাক পখিলা হৈ যোৱা বাঁহ গছ নেকি টিকলু মিকলু বাঁহ গছ সেই দলংখন নেকি বাৰু বশিষ্ঠলৈ যোৱা দলংখন যে সেইখন দলঙেদি যাব লাগিব তাত যদি বৰষুণত পানী হৈ আছে আমি এতিয়া আহি আছো বশিষ্ঠৰ পৰা মানে ঘৰৰ পৰা ওলাই আহি আছো গুৱাহাটী ক্লাব বিশ্বকৰ্মা পূজা আহি আছে যে দেখাৰ হাতবোৰ চোৱা না মানুহৰ নিচিনা হাত চাতবোৰ নখ চখবোৰ ইমান ধুনীয়া বান্দৰবিলাকক कुठला असेल बांधव ओके ओके এতিয়া মিঠাই লওঁ আৰু ঘৰলৈ যাওঁগৈ বাই বাই গুৱাহাটী আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিককৈ বজাই দিব